নমস্কাৰ বন্ধু বান্ধৱীসকল, ফেমিলি ব্লগছলৈ আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ ব'লক। যিহেতু মই কালিয়ে গাঁও ফুৰিবলৈ আহিলোঁ, ঘৰত নাই। মই আমাৰ লীলাবাৰীত পেহী আছে, মোৰ নিজৰ পেহী ঘৰলৈ আহিলোঁ। কালি আহোঁতে অলপ পলম হ'ল, সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। আজি এতিয়া এয়া পেহী ঘৰৰ পৰা মই ওলাই ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু পেহীহঁতৰ ঘৰৰ ওচৰতে এটা মন্দিৰ আছে। আজি যিহেতু সোমবাৰ, সেইটো কাৰণে মন্দিৰত অকণমান দৰ্শন কৰি যাওঁ। আৰু মন্দিৰৰ ভিতৰত কি ক'ত আছে সকলোখিনি দেখুৱাইছোঁ। এই পেহী ঘৰৰ পৰা এই ঘৰলৈ ওলালোঁ। এয়া পেহীহঁতৰ ডাঙৰ বাইদেউ। নমস্কাৰ। আমি এতিয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ, যিহেতু দুইজনী বাই ভনী বহুত দিনৰ মূৰত গোট খাইছোঁ। ব'লক। আৰু এই ভাগৰ চেনেল এটা আছে, বৰ্ণালী প্ৰডাকশ্যন বুলি, ছাবস্ক্ৰাইব কৰিব। এয়া আমাৰ পেহা ভালে আছেনে? ভালেই বৰ্তমান। পেহা কোনফালে যাবলৈ ওলালে? ডিউটিত যাম এতিয়া। আমাৰ পেহাই এয়া ডিউটিলৈ যাবলৈ ওলাইছে। আমিও যাওঁ আৰু পেহাও ব'লক। অ' পেহী, বেয়া চেয়া নাপাবা, যাওঁগৈ দেই। কালিৰ পৰা বহুত টাইম দিলোঁ আপোনাক, কিবা এটা কওক। মানে যাওঁগৈ বুলি ঘপকৈ যাবলৈ ওলালি যে, আজি নাথাক নেকি? এই আজি যিহেতু দেৱালী আৰু ঘৰতো মই অকণমান চাকি বন্তি জ্বলাব লাগিব, যিহেতু ঘৰখনীয়া মানুহ নহয় জানো। এতিয়া কেনেকৈ থাকোঁ, আকৌ লগ পাম নহয়, আকৌ আহিয়ে থাকিম দেখোন। দেৱালীৰ বাবে তেনেহ'লে শুভেচ্ছা থাকিলে তোৰ চেনেলৰ বাবে। আৰু মানে সকলো দেৱালীৰ বাবে মই শুভেচ্ছা জনালোঁ। আমাৰ ছোৱালীজনীক ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। থেংক ইউ। এতিয়া গৈ থাকোঁ দেই, বেছি দেৰি নকওঁ আৰু। মন্দিৰ পাই গ'লোহি। আমাৰ ছোৱালী বাপেকে ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। চক পৰিৱেশটো ইমান ধুনীয়া, মন্দিৰটো মানে ক'বলৈ বাকী নাই আৰু, মানে ইমানেই ধুনীয়া পৰিৱেশ। আপোনালোকে চাই লওকচোন, কিমান ধুনীয়া পৰিৱেশ। আপোনালোকে যদি অহা নাই, লীলাবাৰী 13 বেটেলিয়ান কেম্পৰ নোপোৱাৰ আগতে বাওঁহাতে এটা মানে গলি আছে, সেই গলিটোৱেদি আহিলে এই মন্দিৰ ভাগ পাবহি। এয়া মন্দিৰৰ ভিতৰত পাই গ'লোহি। আৰু অহা লোকে পাছত আহি আছে, আৰু ময়ো আহি আছোঁ। তেনে কিমান ধুনীয়া পৰিৱেশ এটা। এই মন্দিৰৰ ভিতৰত পোৱাগৈ নাই ভালকৈ। এই মন্দিৰ পামগৈ আৰু। এইয়া মন্দিৰ পাই গ'লোঁ। এইভাগ মন্দিৰ চব কিমান ধুনীয়া লাগিছে, দেখিছেনে বাৰু? ইমান ধুনীয়া মন্দিৰ। আৰু এইফালে আছে, এইফালে এজন মন্দিৰ আছে, দেখিছেনে কিমান ধুনীয়া লাগিছে? আৰু আছে এইফালে এটা মানে জিৰণি কোঠা ঘৰ এটাও আছে লগতে। আৰু কি আছে আপোনালোকক সকলোখিনি দেখুৱাই যাওঁ। ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকক। আৰু এইজোপা দেখিছেনে কিমান ডাঙৰ গছ এজোপা আছে? কিমান ডাঙৰ গছ দেখিছেনে? এতিয়া বেক কেমেৰা কৰি দেখুৱাই দিছোঁ আপোনালোকক। এইফালে যাব পাৰি নাই কৃষ্ণ? এইফালে দেখিছেনে, এইটো ইমান ধুনীয়া এটা পৰিৱেশ। ৱাও, বিউটিফুল। ইমান ধুনীয়া লাগিছে চাওকচোন। এইফালে ইয়াত তলত পানী পৰি আছে, দেখিছেনে? যিহেতু বৰষুণ দি আছে, এটুপ দুটুপ হৈ আছে পানী। দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ, দেখিছেনে? আৰু এইভাগ মন্দিৰভাগ ওপৰলৈকে দেখুৱাই দিছোঁ আপোনালোকক।
মন্দিৰৰ ভিতৰলৈ সোমোৱা নাই যিহেতু এতিয়া সোমাম আৰু আপোনালোকক অকণমান তাৰে পৰিৱেশবিলাক দেখুৱাই লৈছোঁ কিমান ধুনীয়া পৰিৱেশ এটা চাওকচোন দেখিছেনে এইটো এটা জিৰণি কোঠা এইফালে লেট্ৰিন বাথৰুম আছে এইফালে দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ ৱাও এইটো চাই লওকচোন কিমান ধুনীয়া বাবা সেয়া চব ইয়াত মাছো আছে দেই মাছ বাবা কি মাছ আছে জানো আঁতৰৰ পৰা অকণমান দেখুৱাবলৈ অসুবিধা হৈছে এয়া মাছ দেখিছে এয়া মাছ আহি আছে দেখিছেনে এয়া দেখিছেনে মাছ আৰু আমাৰ লগত কোন কোন আহিছে আপোনালোকক দেখুৱাই নাই নহয় আমাৰ ধুনু ছোৱালী আৰু লগতে ডাঙৰ ছোৱালী ধুনু কি আছে তিতি কলৈ আহিলা তিতি তিতি আছে দেখিছানে আৰু আমাৰ লগতে বাইদেউ ছোৱালী আছে এয়া আমাৰ টিকটক দেই ইনষ্টাগ্ৰামত টিকটক বাইদেউ আহাচোন কৃষ্ণ এয়া কৃষ্ণ পাই গ'লোহি এয়া দেই চব এয়া ভিতৰৰ পৰিৱেশ দেখিছেনে এই বায়েকে সেয়া কৰিছে আমাৰ ধুনু ছোৱালীয়ে পিঠিত উঠি কি কৰিছে এয়া দেখিছেনে প্ৰসাদ দি আছে কৃষ্ণ এটা লৈ লৈছোঁ দেই বাবা প্ৰসাদ কৃষ্ণ মন্দিৰৰ পৰা বিদায় ল'লোঁ আপুনি থাকক দেই আমি আহিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই আমাৰ ডাঙৰ ছোৱালী আহি এটা সেৱা কৰি আছে